জানে সকলোৱে থাম্বনেইল দেখি গম পাইছে চাগে ভিডিঅ'টো কিহৰ ভিডিঅ' হ'ব গৈছে। ঈদ শ্বপিং ভিডিঅ'। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাই থাকোঁ কি কি ল'লোঁ। ফাৰ্ষ্টতে আৰম্ভ কৰোঁ বাচ্চাবোৰৰ কাপোৰ। ভতিজা হাতৰ কাৰণে কিনা হ'ল এইবোৰ ফ্ৰক। কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছত এইবোৰ হাফ পেণ্ট গৰমৰ দিন পিন্ধিবৰ কাৰণে ভাল হয় আৰু। তাৰপিছত টি চাৰ্ট, তাৰপিছত আকৌ হাফ পেণ্ট, টি চাৰ্ট, এনেকৈ আৰু চেম দুজনীৰ কাৰণে চেম বনাইছে। তাৰপিছত এইটো এটা, তাৰপিছত হোৱাইট, দুটা টি চাৰ্ট, এটা হাফ পেণ্ট। তিনিজনী মাইনাৰ কাৰণে লোৱা হৈছে ভতিজা। তাৰপিছত দেখাওঁ এইটো মোৰ আব্বাৰ কাৰণে পাঞ্জাবী কুৰ্তি হয়। ল'ৰা মানুহৰ কাপোৰ আৰু কি চাব, এইবোৰে জিন্সৰ পেণ্ট, টি চাৰ্ট, ভাইটিহঁতৰ কাৰণে লোৱা হৈছে। মোৰ কাপোৰ হ'ল এইযোৰ প্লাজো ছেট। লগত এইটো পেণ্ট, প্লাজো ছেট। ইয়াৰ লগত এখন দুপাট্টা আহিছে, এইখন নেটৰ। কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছত দুটা কুৰ্তি, এইটো এটা কুৰ্তি, ছিংগল কুৰ্তি হয় আৰু এটা কুৰ্তি আছে। এইটো এটা কুৰ্তি, তাৰপিছত একদম লাষ্টত আছে এযোৰ sharara ছেট। পিছফালটো হ'ল এইটো। তাৰপিছত আৰু এয়া আৰু পেণ্টটো চিম্পুল আৰু তাৰ লগত এখন দুপাট্টা।
ইমানেই আছিল কাপোৰ, ঈদৰ শ্বপিং ইমানেই আছিল। আৰু জেন্টছৰ কাপোৰবোৰ ইমান দেখুওৱা নাই, কিনো দেখাম আৰু চাৰ্ট পেণ্ট। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।